সম্পৰ্ক এটাত যদি দুজনৰ মাজত কেতিয়াও কাজিয়া নহয়, তেন্তে জানি ল'ব যে সম্পৰ্কটো হৃদয়েৰে নহয়, মগজুৰে পালন কৰি আছে। কোনে কয় যে আশা আৰু আকাংক্ষাবোৰ কেৱল মা-দেউতাইহে পূৰ কৰিব পাৰে? যদি জীৱনসংগীজন সঠিক হয়, আশাও পূৰণ হয় আৰু আকাংক্ষাবোৰো পূৰণ হয়। এটা কথা তুমি স্বীকাৰ কৰা বা নকৰা, তোমাৰ জীৱনসংগীজনক তুমি গুৰুত্ব দিয়া বা নিদিয়া, জীৱনত এনেকুৱা কিছুমান সময় আহে য'ত গোটেই পৃথিৱীখনে তোমাক পাহৰি যাব, কিন্তু তোমাৰ লগত মাত্ৰ সেই সংগীজনহে থাকিব। বাট যিমানেই কঠিন নহওক কিয়, যদি সেই বাটত তুমি আৰু তোমাৰ সঁহাৰি থাকে, তেন্তে জীৱনৰ এই যাত্ৰা সহজ হৈ পৰিব। জীৱনসংগীজন ধুনীয়া অথবা চকুত লগাকৈ সুন্দৰ নহ'লেও হয়, সুখী হ'বলৈ তেওঁ সঁচা আৰু সৰল মনৰ অধিকাৰী হ'লেই যথেষ্ট। যিজনে আপোনাক নিজৰ প্ৰয়োজন আৰু নিজে অকলে থকাৰ সময়ত আপোনাক বিচাৰে, সেইজনে আপোনাক প্ৰকৃততে ভাল নাপায়, বৰঞ্চ আন কাৰোবাক নোপোৱালৈকে ভাল পোৱাৰ অভিনয় কৰি মাথো সময় কটাব বিচাৰে। পৃথিৱীৰ আটাইতকৈ সুন্দৰ সম্পৰ্ক সেইটোহে, য'ত কাজিয়া লগাৰ পিছত এজনৰ এটা চৰি আৰু আনজনৰ এটা মিঠা হাঁহিৰে সম্পৰ্কটো পুনৰ আগৰ দৰে হৈ পৰে।